খিলঞ্জীয়া মুছলমানৰ বহু সংখ্যকৰ নামত চলি থকা ভোটাৰ গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবী আমচুৰ খিলঞ্জীয়াৰ। গোলাঘাটত এক সংবাদমেলত আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইনে কয় যে 1997 চনৰ পৰা ৰাজ্যৰ খিলঞ্জীয়া সংখ্যালঘু দেশী গৰিয়া মৰিয়া জোলাহ আৰু ছয়দসকলৰ বহুলোকে ভোটাৰৰ নামত হাৰাশাস্তি খাই আহিছে। এইসকল খিলঞ্জীয়া হৈও কেনেকৈ বিদেশী হ'ল বুলি প্ৰশ্ন কৰে। বিজেপি চৰকাৰে কিছুদিনৰ পূৰ্বে এইকেইটা জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান বুলি ঘোষণা কৰিছিল। তাৰ পিছতো এতিয়া ভোটাৰ গোচৰ চলি আছে বহুলোকৰ। এই লোকসকলৰ ভোটাৰ গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবী জনাই এসপ্তাহৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়। চৰকাৰে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰে। গোলাঘাটৰ পৰা মানস গগৈ ৰিপৰ্ট, প্ৰাইম টাইম এনি। ইতিমধ্যে ভোটাৰৰ যি গোচৰ চলি আছে, প্ৰায় সংখ্যক উজনি অসমৰে ৰাইজ। আমি ইতিমধ্যে আমাৰ যুৱকসকলক আমি পঠিয়াইছোঁ। সকলো জেগাতে তেখেতলোকে ভেৰিফিকেশ্যন কৰি আছে। সঠিক তথ্য নাই, কিন্তু আমাৰ অনুমানিক গোলাঘাট জিলা, যোৰহাট জিলা, শিৱসাগৰকে আদি কৰি কম বেছি পৰিমাণে সকলো জিলাতে ডিব্ৰুগড়তো আছে। সেয়েহে আমি চৰকাৰক এটা কথা পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ, যাতে তেখেতলোকে গাঁওবুঢ়াৰ জৰিয়তে, ৱাৰ্ড সদস্যৰ জৰিয়তে তেখেতলোকে এই বস্তুখিনি এখন তালিকা কৰক আৰু পৰীক্ষা কৰক। মই কোৱা নাই যে সকলোকে ভোটাৰ যিখিনি গোচৰ লাগি আছে সকলোখিনি ৰাইজকে ভোটাৰৰ পৰা মুক্ত কৰি দিবৰ কাৰণে মই কোৱা নাই। তেখেতলোকে চিনাক্তকৰণ কৰক যে এইসকল লোক প্ৰকৃতাৰ্থত খিলঞ্জীয়া লোক হয়নে, তেখেতলোক গৰিয়া হয়নে, মৰিয়া হয়নে, জোলা হয়নে, তেখেতলোকে চিনাক্তকৰণ কৰক। সেইখিনিও প্ৰক্ৰিয়া আছে। এইটো এদিন দুদিন, এমাহ দুমাহত এই সমস্যাটো সমাধান হোৱাৰ কথা আহি নপৰে, ময়ো জানো। কিন্তু আমি চৰকাৰৰ ফালৰ পৰা এটা আমি বাৰ্তা আমি বিচাৰিছোঁ যে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছেনে নাই। আৰু চৰকাৰক বিভিন্ন সময়ৰ পৰা দেখি আহিছোঁ, চৰকাৰে বিভিন্ন সময়ত আমাৰ গৰিয়া মৰিয়া দেশী জোলা ছয়দসকলৰ কথা কৈছে। আজি কিছুদিনৰ আগত 162.50 কোটি টকাও ঘোষণা কৰিছিল, কিন্তু সেইবিলাক ফুটুকাৰ ফেন হৈছে। কিন্তু আমি গম পাইছোঁ যে আমাৰ খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘুসকলক লৈ চৰকাৰে যি জুমলাবাজি কৰি আছে, এই জুমলাবাজি অতি সোনকালে বন্ধ কৰিব লাগে আৰু এই খিলঞ্জীয়া ৰাইজসকলৰ স্বাৰ্থত প্ৰকৃতাৰ্থত কাম কৰিব লাগে। চৰকাৰক আহ্বান জনাইছোঁ যে এই খিলঞ্জীয়া সংখ্যালঘুৰ যিসকল ৰাইজ আছে, এই ৰাইজসকলৰ প্ৰধান সমস্যা হৈছে ভোটাৰ সমস্যা। মই আকৌ কৈছোঁ যে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক পঠিয়াই পেলাই অনুসন্ধান কৰক যে প্ৰকৃতাৰ্থত এইসকল হৈছেনে নাই, কি হৈছে, বিষয়টো বিবেচনা কৰক। আমি আপোনালোকৰ লগত যাবলৈ আমি সদায় প্ৰস্তুত আছোঁ। আৰু এই সমস্যাটো সমাধান কৰক, আৰু এই সমস্যাটো সমাধান কৰিলেহে আমি সুখী হ'ম। যিহেতু আমি বিভিন্ন সময়ত বিভিন্ন জেগাত গৈছোঁ, তেখেতলোকৰ লগত আমি মত বিনিময় কৰিছোঁ, কিন্তু আমি বহুত দুখ পাইছোঁ আৰু বহুত দুখ লাগিছে তেখেতলোকৰ অৱস্থা দেখি। আৰু আপোনালোকে গম পাইছে যে এই বিষয়টো যেতিয়ালৈকে সমাধান নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলন অবিৰতভাৱে চলি থাকিব। আৰু এই আন্দোলন এসপ্তাহৰ পাছৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন চলি থাকিব আৰু চলিয়ে থাকিব।